উজনি অসমৰ ভয়ংকৰ বান ৫ দিনত ৫২ জনৰ মৃত্যু নাজিৰাত উদ্ধাৰ ২২টা মৃতদেহ শতাধিক লোক এতিয়াও নিখোজ নমস্কাৰ আপুনি চাই আছে টিভি নিউজ আছাম উজনি অসমৰ বান পৰিস্থিতি দিনক দিনে অধিক ভয়াৱহ হৈ পৰিছে লগাতাৰ বৰষুণ আৰু নদ-নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ ফলত শিৱসাগৰ নাজিৰা চৰাইদেউ ডিব্ৰুগড় যোৰহাটকে ধৰি বহু অঞ্চল পানীৰ কেৱল ৫ দিনৰ ভিতৰতে মৃত্যুৰ সংখ্যা ৫২ জনলৈ বৃদ্ধি পাইছে নাজিৰাৰ নেপালীখুটি অঞ্চলত ৭০টা ঘৰ সম্পূৰ্ণৰূপে বানে উটুৱাই লৈ গৈছে ইয়াৰ লগতে অৰ্ধশতাধিক লোক এতিয়াও নিখোজ বুলি জানিব পৰা গৈছে উজনি অসমৰ বহু অঞ্চল এতিয়াও গভীৰ বানপানীৰ কবলত বহু গাঁও সম্পূৰ্ণ বিচ্ছিন্ন হৈ পৰিছে যোগাযোগ ব্যৱস্থা ভাঙি পৰিছে পথ দলং আৰু কৃষিভূমি পানীৰ তলত স্থানীয় লোকসকলে কয় এনেধৰণৰ ভয়ংকৰ বান তেওঁলোকে বহু বছৰৰ পিছত দেখিছে বহু পৰিয়ালে ঘৰৰ সকলো সামগ্ৰী হেৰুৱাই আশ্ৰয় শিবিৰত দিন কটাইছে খাদ্য বিশুদ্ধ খোৱা পানী আৰু চিকিৎসকৰ সংকটেও অধিক চিন্তাৰ সৃষ্টি কৰিছে বিহুবৰৰ নেপালীখুটি অঞ্চলত বানপানীয়ে এক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে প্ৰবল সোঁতে প্ৰায় ৭০টা ঘৰ মুহূৰ্ততে উটুৱাই নিয়ে অঞ্চলটোৰ বহু লোক কোনোমতে জীৱন ৰক্ষা কৰি ওখ ঠাইলৈ পলায়ন কৰে কিন্তু বহু পৰিয়াল সদস্য এতিয়াও নিখোজ উদ্ধাৰকাৰী দলে দিন ৰাতি অভিযান চলাই আছে যদিও বেয়া বতৰ আৰু প্ৰবল সোঁতৰ বাবে অভিযানত বহু বাধাৰ সন্মুখীন হৈছে নাজিৰা মহকুমাৰ ১২৬খন গাঁও বৰ্তমান বানৰ কবলত হাজাৰ হাজাৰ মানুহ আশ্ৰয় শিবিৰত বাস কৰিবলগীয়া হৈছে প্ৰশাসনৰ তথ্য অনুসৰি এতিয়ালৈকে ২২টা মৃতদেহ উদ্ধাৰ কৰা হৈছে ইয়াৰ পিছতো বহু লোকৰ সন্ধান পোৱা হোৱা নাই উদ্ধাৰ অভিযান অব্যাহত আছে এনে পৰিস্থিতিত চিকিৎসক NDRF SDRF আৰক্ষী আৰু স্থানীয় স্বেচ্ছাসেৱকসকলে একেলগে কাম কৰি আছে উদ্ধাৰকাৰী দলে নাও আৰু অন্যান্য সামগ্ৰীৰ সহায়ত বহু লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰিছে বৃদ্ধ শিশু আৰু গৰ্ভৱতী মহিলাক বিশেষ অগ্ৰাধিকাৰ দিয়া হৈছে বহু ঠাইত খাদ্য পানী শুকান খাদ্য ঔষধ আৰু কাপোৰ বিতৰণ চলি আছে তথাপিও বহু দুৰ্গম অঞ্চললৈ সাহায্য এতিয়াও সম্পূৰ্ণকৈ পোৱা নাই বানৰ ফলত হাজাৰ হাজাৰ বিঘা কৃষিভূমি নষ্ট হৈছে ধান শাক-পাচলি আৰু অন্যান্য শস্য সম্পূৰ্ণ ধ্বংস হৈছে মাছ পালন পশুপালন আৰু ক্ষুদ্ৰ ব্যৱসায় ভয়ংকৰ ক্ষতিগ্ৰস্ত হৈছে বিশেষজ্ঞসকলৰ মতে এই বানৰ প্ৰভাৱ আগন্তুক কেইবা মাহ ধৰি অনুভৱ কৰা হ'ব উজনি অসমৰ বান পৰিস্থিতি এতিয়াও সংকটজনক হৈ আছে প্ৰশাসন উদ্ধাৰকাৰী আৰু বাহিনী স্থানীয় স্বেচ্ছাসেৱকসকলে নিৰবিচ্ছিন্নভাৱে কাম কৰি আছে সকলোৱে বানাক্ৰান্ত লোকসকলৰ বাবে সহায়ৰ হাত আগবঢ়োৱাৰ আহ্বান জনোৱা হৈছে এই আছিল উজনি অসমৰ বান পৰিস্থিতিৰ বিশেষ প্ৰতিবেদন মই তাজমিন বেগম আপুনি চাই আছিল টিভি নিউজ আছাম ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ